এবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী বলিষ্ঠ পদক্ষেপত আমাৰ ইয়াত 20টা ৰাস্তা মুখ্যমন্ত্ৰী প্ৰকল্পত আঁচনিৰ দ্বাৰা হৈছে আৰু নৱীকৰণ আৰু 4টা ৰাস্তা হৈছে কাৰণ এইটো উজনিৰ পৰা নামনিলৈকে এই ৰাস্তাবোৰ কমপ্লিট হোৱাৰ পিছত আমাৰ বেছি কাম নাথাকিব এবাৰ আৰু দলং আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব বিচাৰিছে আৰু প্ৰায় মোটামুটি 13খনমান দলং হ'ব লাগে বুলি মই অনুমান কৰিছোঁ আৰু মাজুলীটো যথেষ্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰম কৰিছে আৰু মই ভাবোঁ মৰম কৰি যাব সহায় সহযোগিতা কৰি যাব আপোনালোকলৈ অনুৰোধ যে যেতিয়া কামটো চলি থাকিব মজা মজা কাৰণ আমাৰ উদ্দেশ্য হৈছে গোটেই মাজুলী যিমান ৰাস্তা পদূলি আমি ডেভেলপ কৰাৰ উদ্দেশ্য কাৰণ আপোনালোকে জানে যোৱা 7 বছৰৰ পৰা আমাৰ ইয়াত যিমান ডেভেলপ হৈছে আপোনালোকে নিজে দেখি পাইছে 70 বছৰ নোহোৱা কাম আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিমান ৰাস্তা আছিল ৰাস্তা ডেভেলপ হৈ গৈ আছে লগতে আপোনালোকে গম পায় যে যোৰহাট আৰু নিমাতী দলঙৰ এইটো কাম চলি আছে আৰু বালিচাপৰি আৰু বিপুৰীয়া দলঙৰ কাম চলি আছে আৰু লগতে আমাৰ আৰু কি হ'ব বুলি আমি হ'ব কাৰণ ৰুইত কাবুলিও দলং হ'ব